এয়া কি কাম কৰি আছোঁ গম পাইছেনে? যদি গম পাইছে কমেণ্ট এটা কৰিব দেই। নমস্কাৰ, লক্ষ্মীমণি ব্লগ চেনেলত অন্য এটা ভিডিঅ'লৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু হনুমান জয়ন্তী সেইকাৰণে সোনকালে উঠিব লগা হৈছে, কাৰণ ঘৰখন চাফা কৰিব লাগিব। গোটেই তলৰ মানে ভিতৰৰ কাম লগতে বাহিৰৰ কামখিনি চাফা কৰিব লাগিব। যিহেতু ৰাতিপুৱা সোনকালে উঠি ঘৰৰ বাহিৰ কামখিনি কৰি ছাগলী ঘৰটো মানে প্ৰধান কাম হিচাপে হয় আৰু মোৰ ভালকৈ চাফা কৰি লৈছোঁ, কাৰণ বেছি যেতিয়া হয় মানে চাফা কৰিবলৈ বহুতখিনিয়ে অসুবিধা হয়। ইয়াৰ পিছত যিহেতু আজি শনিবাৰ, মাইনাহঁতৰ স্কুল আছে, খাই যাব লাগিব কিবা এটা, সেইবাবে ৰুটি বনালোঁ। এয়া শুকান ৰুটি বনাই দিছোঁ যাতে সিহঁতি খাই পেলাই স্কুল যাব পাৰে। যিহেতু আজি ব্ৰত থাকিব লাগিব, ভাত বনোৱা নহ'ব। স্কুলত থৈ আহি স্কুলৰ গোটেইখিনি ঘৰৰ কামখিনি কৰি লোৱাৰ পাছত দেখিছোঁ 12টা বাজিলে। আকৌ আনিব গৈছোঁ সিহঁতকে, চাওক দুইজনী ওলাই আহি আছে একদম কথা পাতি পাতি। এয়া সিহঁতক স্কুলৰ পৰা লৈ আহিলোঁ। স্কুলৰ পৰা লৈ আহি ঘৰত সোমোৱাৰ পিছত ঘৰত মানে পাকঘৰৰ আলমাৰি লগাই আছে। সেই আলমাৰিটো কিনো লগাইছে চাবৰ বাবে মানে তলত আহিলোঁ, কি কাম কৰিছে, কিমান আগবাঢ়িলে কামখিনি এয়া চালোঁ। চোৱাৰ পিছত ঘৰখনৰ ইটো সিটো কাম কৰোঁতে সন্ধিয়াই হ'লহি। সন্ধিয়া হোৱাৰ পাছত এয়া মই আকৌ গা পা ধুই পেলাই এয়া কাপোৰ পিন্ধি লৈছোঁ, কাৰণ মন্দিৰত যাবলৈ। আৰু ঘৰটো অকণমান অপৰিপাটি হৈ আছে, লাজ নিদিব দেই। আৰু এয়া ভিডিঅ' আমাৰ মাইনাজনীয়ে কৰি আছে, ইমান ভালকৈ কৰিব পৰা নাই, মানে ক্লিয়াৰ অহা নাই ভিডিঅ'টো। আৰু এতিয়া মোৰ ওলাই হ'ল, বাহিৰত ৰৈ আছোঁ। ভণ্টিজনী সেইফালৰ পৰা আহিব, তাই আহি পোৱা নাই, মানে ৰেডি হোৱা নাই বাবে মই ৰৈ আছোঁ। আৰু আহি পালে আমি বাহিৰলৈ ওলাই আহিলোঁ। এয়া মোৰ ছোৱালীয়ে ভিডিঅ' কৰি আছে, বেক চাইডৰ পৰা কৰিছে দেখিছেনে, ফ্ৰণ্টৰ পৰা কৰিব লাগে। আৰু এয়া ভণ্টি বুলি কওঁতে ভণ্টি মানে পংখী হয়, পংখী প্ৰডাকশ্যন এটা ইউটিউব চেনেল আছে নহয়, সেইজনী পংখী হয়, আমাৰ ঘৰতে থাকে যিহেতু। আৰু মানে দুইজনী আমি পোৱালিকেইটা লৈ পেলাই আহিলোঁ এয়া হনুমান মন্দিৰত। আহি পালোঁ, বজাৰত সোমালোঁ, কিয়নো মন্দিৰৰ কাৰণে কিছুমান বস্তু কিনিব লাগে ন, সেইখিনি বস্তু কিনিবলৈ এতিয়া বজাৰত সোমালোঁ। আৰু বজাৰত মানে মই বিশেষকৈ হনুমান মন্দিৰত গ'লে ধূপ, তেল, চাকি আৰু মিঠাই লৈ যাওঁ, বুনিয়া লাডু এনেকৈ। কিন্তু এইবাৰ পংখীৰ লগত আহোঁতে পংখীয়ে বহুত নতুন নতুন বস্তু ল'বলৈ ক'লে, আৰু হনুমান মন্দিৰত বোলে এইখিনি বস্তু দিয়ে। মই আগতে কেতিয়াও দি পোৱা নাই, তাই যেনেকৈ শিকাইছে, যেনেকৈ কৈছে তেনেকৈয়ে মই লৈ আহিলোঁ বস্তুখিনি। মানে কোনোদিনে মই সেইকেইটা বস্তু কিনি পোৱা নাই, মানে হনুমান মন্দিৰত এইখিনি বস্তু দিয়ে মই নাজানো। সেইবাবেই তাই কওঁতে মই গোটেইখিনি বস্তু কিনি লৈ আহিলোঁ। অহাৰ পিছত এয়া চাওকচোন, ইমান ধুনীয়া মন্দিৰত, ইমান মানুহৰ সমাগম, কিমান ভাল লাগিছে দেখি। কি ধুনীয়া গান বজি আছে, হনুমানৰ গান, আৰু মানে মনটো কিবা ভাল লাগি গৈছেগৈ। আৰু বস্তুখিনি লৈ অহাৰ পিছত আমি এটা ছাইডত ৰ'লোঁ। আৰু যিখিনি প্ৰসাদ হয় এনেদৰে ৰঙা কাপোৰ লৈ আহিছোঁ, ৰঙা কাপোৰত এনেদৰে গাত বান্ধি টোপোলা হিচাপে কৰি পেলাই এনেদৰে লোৱা গৈছে। আৰু মোকো শিকাই দিছে কেনেকৈ প্ৰসাদখিনি মানে ৰঙা কাপোৰখনৰ মাজত সোমোৱাব লাগে আৰু কেনেকৈ বান্ধিব লাগে। আৰু মোক শিকাই আছে পংখীয়ে, মই মানে এনেদৰে কোনোদিনে কৰি পোৱা নাই যে, এটাই মোক শিকাইছে কেনেদৰে বান্ধিব লাগে, শিকাইছে মোক। একে উশাহতে বান্ধিব দিছে ৰঙা কাপোৰখন। আৰু ৰঙা কাপোৰখনৰ ভিতৰত প্ৰসাদৰ বস্তু আৰু কিবা কিবি কিছুমান আছে। আৰু ইয়াৰ পাছত আমি ধূপ চাকি জ্বলাবৰ কাৰণে মানে এটা ছাইডত আহিলোঁ। মন্দিৰৰ ভিতৰত ধূপ চাকি জ্বলাব নিদিয়ে, আৰু আমি ইয়াত ধূপ চাকি জ্বলাই ধূপ মানে কেইডাল ভগৱানৰ ওচৰত অকণমান দেখাবলৈ লৈ আহিলোঁ। ভিতৰত সোমাই সেৱা কৰিলোঁ ভগৱানৰ ওচৰত। আহি পেলাই আকৌ ধূপকেইডাল বাহিৰতহে থ'ব লাগে, বাহিৰত থৈ আহিলোঁগৈ। ইমান ভাল লাগিছে মানুহৰ জয়গান, মানে হনুমান জয়গান শুনি কি ভাল লাগিছে, মনটো পবিত্ৰ লাগি গৈছে একদম। মানে ভাগৰুৱা মানে কিবাখিনি গোটেই মনৰ পৰা নাইকিয়া হৈ গৈছে, ইমান পৰিষ্কাৰ লাগি গৈছে মনটো, জানেনে। আৰু ইমান ভাল লাগিলে। সকলো ভালে থাকক, আজিলৈ ইমানেই।